Hello guys, welcome to Technogyan. So আজি মই ইয়াতে পাঁচটা ওয়েবসাইট ব্রাউজ কৰি দেখুৱাম যিকিটা চাগে আপুনি কেতিয়াও আগতে মানে এনেকুৱা ওয়েবসাইট ব্রাউজ কৰি পোৱা নাই মানে এক্সেস কৰি পোৱা নাই তো প্ৰথম ওয়েবসাইটটো হয় আপোনাৰ https এইটো time.is তো আপুনি যদি লিখি দিয়ে time.is ওয়েব ব্রাউজাৰত আৰু আপুনি যদি এন্টাৰ দবাই দিয়ে নহলে এইটো সাইট ওপেন হ'ব তো মই এবাৰ ৰিফ্ৰেশ কৰি লওঁ বাৰু ইয়াতে ঠিক আছে ক্যালেন্ডাৰ সিলেক্ট হৈছিল तो मैं तो साइड दियो एंटर एटो अपना टाइम देखाइছে एटो कोर टाइम देखाइছে বৰ্তমান চাও দেখা আছে গুৱাহাটী আসাম ইন্ডিয়া তো এটো হল কারেন্ট টাইম আমাৰ ইয়াৰে লোকেল তো আমি ইয়াত এটো সৈতে আমি কারেন্ট টাইম চাও বাৰু কিন্তু ইয়াত খাসিয়তটো হল যে ইয়াত অকল ইন্ডিয়া আপোনাৰ লোকেল জাগাৰ কারেন্ট টাইম না আমি বেলেগ গোটে ওয়ার্ল্ডৰ ৰিয়েল টাইমটো চাব পাৰে যেনেকৈ চাও ইয়াত নিউয়ৰ্কত কিমানটা হৈছে 11টা 13 হৈছে মানে ফৰ্মতে আছে আমাৰ ইয়াতে এটো 24 আৱাৰ্স ফৰ্মেট দেখায় তো ইয়াতে 24 আৱাৰ্স হলে মানে তো 8টা 44 হৈছে তো সব সেম টাইম হৈছে তো এটা লটো সিনক্রোনাইজ হৈছে তো এইটো আপোনাৰ টাইম হয় ডেটটো সেম থাকিব গলে ওয়ার্ল্ডত ডেটৰ চেঞ্জ নাহে টাইমটো চেঞ্জ আহে তো ইয়াতে বৰ্তমান দিন হৈ আছে ইয়াতে ৰাতি হৈছে লণ্ডনত চাওক লণ্ডনতো আপোনাৰ কিমান সন্ধিয়া হৈছে এতিয়া এটো আপোনাৰ হলে 16 16 হলে আপোনাৰ 12 4টা 14 হৈছে ইয়াতে মানে ইভিনিংৰ 4টা 14 হৈছে এটো প্যাৰিছত চাওক মস্কো বেজিং টকিও তো এইবিলাক গতে টাইম চাবে লস এঞ্জেলস তো ইয়াতে একচুয়ালি আমাৰ এইখিনি অকল কাউন্ট্রি নহয় তো বহুত কেইটা কাউন্ট্রি আছে আমি গতেবিলাক চাবৰে সবলি পিয়া আছে কোনটো টাইম চাবৰে চাবৰে ইয়াতে ফৰ্মেটত কি টাইম চাব বিচাৰিছে তো এটা মই সাপোজ চাব বিচাৰো প্যাৰিছত কি এটা বাজি প্যাৰিছতে আহিছিল প্যাৰিছতে শো কৰি আছে শো নকৰা গলা চালা মই সাপোজ কি চাম বাৰ্লিন টু চালো কেইটা হৈছে তো বাৰ্লিনটো ক্লিক কৰি ৰাখো আৰু এটা ৰিয়েল টাইমটো ইয়াতে আহি যাব মই এটো ৰিপ্লেস হৈ যাব বাৰ্লিনটো আহিব ওকে অলপ নেক্সট হৈ যায় বাৰ্লিন চাও বাৰ্লিন জাৰ্মানী তো কেইটা হৈছে এতিয়া 17:15 ন আৰু এটা সেকেন্ড তো 7 5টা হৈছে 5টা মানে সন্ধিয়া হৈছে মাত্ৰ এতিয়া তো এনেকৈ আপনি ৰিয়েল টাইমটো চাবৰে যিকোনো কাউন্ট্রি আপোনাৰ যদি মানে কোনোবা যদি ৰিলেটিভ যদি বাহিৰত যদি আছে তো আপুনি এইটোৰ ওপৰত ডিপেন্ড কৰি চাব পাৰে আপুনি তেতিয়া ফোন কৰি কনভিনিয়েন্ট হ'ব তো ৰিয়েল টাইমটো দেখাই দিব ঠিক আছে তো নেক্সট ওয়েবসাইটটো হল আপোনাৰ এইটো চাও dinosaurpictures.org/ancient art don't worry মই আপোনাৰ তলত URL ত URL মানে URL খিনি দিম তলৰ মানে ডেসক্ৰিপচনত তো আপুনি তাৰ পৰা ডাইৰেক্ট ক্লিক কৰিলে ওপেন কৰি লব পাৰিব ঠিক আছে তো এইটো চাও ইয়াতে একচুয়ালি মই অলৰেডি সাৰ্চ কৰিছিলো মানে ইয়াতে আপোনাৰ কি হয় সপোজ এখন মেপ দেখাইছে ন নৰ্মেল যেন লাগি আছে আপোনাৰ নৰ্মেল নহয় এইটো ইয়াতে আমি কি কয় কিমা আজিৰ পৰা 20 মিলিয়ন বছৰ আগত পৃথিৱীটো দেখাত কেনেকুৱা আছিল তো আমি চাও ইয়াতে মানে পুৰণা এজৰ পৃথিৱীখন চাও মেপটো বৰ্তমানটো 0 হৈ আছে 0 ইয়াৰ্ছ এগো তো বৰ্তমানৰ এইটো এনেকুৱা আমাৰ পৃথিৱীৰ গ্লোবটো এনেকুৱা দেখাই আছে তো এতিয়া যদি আমি যদি আগত যাব খুজো আমি সিম্পলি ক্লিক কৰিম সাপোজ 20 মিলিয়ন আগত যাব খুজো মই চাই লম 20 মিলিয়ন আগত গুৱাহাটীখন আছিল নে নাই অস্তিত্ব তো ইয়াতে মেপখনটো বহুত ডিফাৰেন্স আহা নাই অলপ আছে তো ইয়াতে আছে মানে তো আমি এতিয়া আৰু এটা তলত এট দি দিও মানে কি এইখিনি টাইমত মানে কি চলি আছিল তো চাই লব কিনে মই ইমান পঢ়ি নাথাকিব তো আপুনি এইটো 35 চাও কি কন্ডিশন আছিল এইটো গ্লেচিয়াৰ আছিল যে সব এৰা গ্লেচিয়াৰ এইটো বৰফে যেটো নাছিলে আমাৰ গুৱাহাটীৰ কোনো অস্তিত্ব নাছিল অসমৰ বেছি অস্তিত্ব নাছিল সব এইটো বৰফে আছিল গোটেইখিনি তো এনেকুৱা তাৰ পাছত আমি যদি এইটো একেবাৰে 470 মিলিয়ন বছৰ আগত যদি যাও তেতিয়া সব পৃথিৱীত মানটো সবে মানুহৰে আছিল অস্তিত্ব আছিল মানুহৰে অস্তিত্ব সেইটো সব কেনেকুৱা আছে বৰফ মাটি পানী এনেকৈ আছে তো 200 মিলিয়ন তেতিয়া অলপ কষ্ট কষ্টনে আহিব ধৰিছে আৰু তো এনেকৈ চাও পায় আপুনি আগত এইখিনি পঢ়ি চাব ক্ৰকডাইল আছে কি নাই এইবিলাক মানে কি কোনটো টাইমত কিবিলাক মানে আপোনাৰ লিভিং বিং বিলাক আহিব ধৰিছিল তো এইবিলাক ডিসক্ৰাইব কৰা আছে চাই লব ওকে ইয়াতে আমি সাৰ্চ কৰিব পাৰে সব এইখিনি টাইমত আপুনি আমেৰিকাখন কেনেকুৱা যে যাব খুজে ন আমেৰিকা ওকে আমেৰিকা কি চাব আমেৰিকা যিকোনো এটা California. Okay, America was also बहुत
সেই আছিলে কেলিফৰ্ণিয়া এনেকুৱা আছে তো এতিয়া আমি যদি এইটো যদি অলপ আগত যাওঁ 20 মিলিয়নছত যাওঁ ডিফাৰেঞ্চটো গম পালে এইবিলাক মাটি পানীটো কমি গ'ল মানে এৰিয়াবিলাক মাটি লাগি গ'ল তো এনেকৈ আমি চাব পাৰিম তো নেক্সট ৱেবছাইটটো হ'ল আপোনাৰ জুম পইণ্ট ৰিফ্ৰেছ কৰি এবাৰ এইটো মই একচুৱেলি অলৰেডি ভিজিট কৰিছিলোঁ মানে ৱেবছাইটবিলাক কাম দি আছে বহুত আগৰ পৰা ইউজ কৰিছিলোঁ কিন্তু ভিডিঅ'টো বনাবৰ কাৰণে আকৌ মানে বহুত দিনৰ ইউজ কৰিলোঁ আজি তো এইটো আপুনি লিখি দিব ইয়াতে zoomquilt.org এটা .com নহয় .org তো এইটো আপুনি কেয়াৰফুলি চাব ইয়াতে মানে কি আপুনি চাব জুমটো কেতিয়া শেষ হৈ নাই মানে জুম হৈয়ে থাকে মানে আপোনাৰ ইনফিনিটি জুম এইটো আপুনি যদি 2-3 মাহ 4 মাহ বছৰ যদি চাই থাকে না এই ফটোটো মানে কি আপোনাৰ জুম হৈ থাকে পিকচাৰটো তো কেনেকৈ বনাইছে ডেভেলপাৰে আচৰিত কথা মানে আচৰিত মানে কি আৰু বহুত এলগৰিথম লগাইছে দিমাগ লগাইছে তাৰপিছত জুম হৈয়ে থাকিব ইনফিনিট হ'ব মানে ইনফিনিটি আছে এইটো মানে ইনফিনিটি জুম হ'ব ইয়াত আমি কোনো মানে কৰিব নোৱাৰে কি কয় ইয়াৰ এণ্ডিং নাই জুম হৈয়ে থাকিব ইনফিনিটিলৈ জুম হ'ব এইটো তো এনেকৈ জুম হৈ থাকে কিন্তু আকৌ দুটামান আহিছে আপোনাৰ এইটো আপোনাৰ কোৱাইল্ট এইটো এই জুম কোৱাইল্ট এই .org আছিলে তাত ক্লিক কৰি দিয়ক ক্লিক কৰিলে আপোনাৰ আৰু যিটো মোবাইলৰ কাৰণে কিবা বনাইছে সিহঁতে তো আৰু এটা আছে জুম কোৱাইল্ট 2 বুলি এটা আছে এই জুম হৈয়ে থাকিব এনেকৈ হৈ থাকিব তো জুম কোৱাইল্ট 2 এটা নতুনকৈ ওলাইছে ইহঁতে তো এইটো ছেমেই হয় আপোনাৰ এনেকৈ জুমেই হৈ থাকিব মানে এইটো একে জুম হৈ থাকিব ইনফিনিটিলৈ জুম হ'ব এইটো ইনফিনিটি এনেকৈ জুম হৈ থাকিব ওকে তো আপুনি ভিজিট কৰি চাই ল'ব নেক্সট হ'ব pointer.com তো এইটোত কি হয় আপুনি মাউচটো য'ত দিয়ে ন আপুনি এনেকুৱা এটা পিকচাৰ ইহঁতে দেখাব যিটো আপোনাৰ সেই মাউচটো পইণ্ট কৰি থাকে ইয়াত যদি দিওঁ মাউচ এই পিকচাৰটোত আঙুলি এটা ইয়াত পইণ্ট কৰি থাকিব এইটো য'তো দিওঁ মাউচটো মই ই অট'মেটিক ডিটেক্ট কৰি ল'ব আৰু এইটো পইণ্ট হয় তো কিমান হাজাৰ ফটো ইয়াতে মানে ইহঁতে প্ৰচেছ কৰে কিমান হাজাৰ ফটো ছাৰ্ভাৰত ষ্ট'ৰ কৰা আছে যিটো বিচাৰি লয় মাউচটোৰ ওপৰত ডিপেণ্ড কৰে মাউচ কাৰ্চৰ পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰে এইটো ফটোই আহিব চাওক তো মানিব লাগিব কিন্তু এইটো ৱেবছাইটটো মানে আচৰিত লাগিছে মই ইউজ কৰি তো সেইকাৰণে আপোনাক শ্বেয়াৰ কৰিলোঁ আপুনি চাই ল'ব ইউজ কৰি এইটো পইণ্টাৰ যিকোনো ফটো আহিব মানে এনেকুৱা পইণ্ট কৰিব য'ত মানে আঙুলটো ইয়াত পইণ্ট কৰি থাকে তো নেক্সটটো হ'ল আপোনাৰ এইটো হ'ল regettingold.com তো ইয়াতে এইটো কিন্তু বহুত ইণ্টাৰেষ্টিং হয় মানে মই নিজে আচৰিত হৈ গৈছোঁ আজি মানে ইমান মানে প্ৰিচাইজলি এণ্ড মানে আপোনাৰ ইনফৰমেশ্যন দিয়ে ছাপ'জ মই ডেট অফ বাৰ্থ ইয়াত লিখি দিওঁ মই ঠিক আছে অৰিজিনেলটো দি দিওঁ এনে মইতো চাৰ্টিফিকেটত 1 এপ্ৰিল কৰা আছে এইটো নহয় মোৰ অৰিজিনেলটো এইটো হয় ওকে তো ইয়াতে আপুনি গো কৰি দিয়ক গো কৰি দিলে আপোনাৰ গোটেই ইনফৰমেশ্যন দেখাই দিব তো চাওক এইটো মোৰ ডেট অফ বাৰ্থ হ'ব ইমান ডিচেম্বৰ এইটো মই দিছিলোঁ ইনফৰমেশ্যন প্ৰভাইড কৰিছিলোঁ তো এইটো মোৰ বয়স কিমান হৈছে দি দিছে এইটো বয়স ঠিক আছে কিমান দিন হৈছে মোৰ এইটো দি দিছে 10,000 ইমান দিন আৰু চাওক এই দুটা দিছে এই দুজনৰ এজ যোগ কৰি মোৰ এজটো হৈছে মানে কোনোবা এটা আপোনাৰ চেলিব্ৰিটি হ'ব এইটো কিন্তু ৰাইডাৰ ৰবিনসন তো আপুনি চাব পাৰে এইটো ইয়াত ক্লিক কৰিলে আহি যাব আল্টিমেটলি কোনো চেলিব্ৰিটি বা কিবা হ'ব আৰু মানে সিহঁতৰ বাচ্চা হ'ব এইবিলাকত তো এইবিলাকত এড কৰি নহয় এইটো মোৰ এজটো হৈছে তো এইবিলাক মানে সিহঁতে বিচাৰি ওলাই নেক্সট হ'ব ষ্টাৰ চাইন্স ছেক্ৰেটাৰিয়েট এইটো কিন্তু আছে এইটো ছেক্ৰেটাৰিয়েট মোৰ হয় তো মানে এইটো এক্সেক্টলি একদম প্ৰিচাইজলি দেখাইছে এইটো মোৰ হয় কিন্তু বাকী আপোনাৰ এইটো বাৰ্থষ্টন চাই ল'ব টোটেল নাম্বাৰ অফ কেণ্ডেলছ তো চাই ল'ব বাৰ্থডেটো মই কিমান কেণ্ডেলছ জ্বলালে এতিয়ালৈ তো নেক্সট আছে আপোনাৰ হাৰ্টবিটটো কিমান এপ্ৰক্সিমেটলি আপোনাৰ মানে বিট কৰিছে এতিয়ালৈ তো চাওক বহুত দিয়ে মানে ইমান মই চাই নাথাকোঁ এতিয়া চাই ল'ব কিন্তু মানে বহুত ইণ্টাৰেষ্টিং হয় আৰু এইটো বঢ়িয়ালৈকে আপোনাৰ পাষ্ট মানে ইমান মই যেতিয়া এক মাহ আছিল কি ছবি আছিলে ক্লিক কৰিলে গোটেই লিংকটো গুগলৰ লিংক খোলা খাব গোটেই চাব পাৰিব যেনেকৈ আপোনাৰ ছাপ'জ এইটো মাইক্ৰ'ছফ্ট যদি হৈছিলে উইণ্ড'জ 98 কেতিয়া হৈছিলে যেতিয়া মই 7 years old আছিলোঁ এইটোত মানে এইটো মাইক্ৰ'ছফ্টে লঞ্চ কৰিছিলে তো এইবিলাক বহুত বস্তু আছে আপোনাৰ কোনোবা মৰিছে এইটো ন ডাইনা তো এইটো ঢুকাইছিলে তো এইবিলাক বস্তু বহুত ইনফৰমেশ্যন সেই মই ইমান ইয়াৰত কি হৈছিলে তো কিবা যদি মানে একদম ডাঙৰ ঘটনা হৈছে ইম্পৰ্টেণ্ট ঘটনা হৈছে এইটো বস্তু ইয়াতে
और डिसएपियर 23 ইয়ার্স থাকতে ডিসএপিयर হৈছে মালয়েशिয়া এয়ারলাইন্স ফ্লাইট 370 ডিসএপিयर ফ্রিৰত এই বস্তুটো মই ইউজ কৰিব পৰিছিল কিন্তু মোৰ 23 ইয়ার্স ছিল এতিয়া মই আপোনাৰ গুৱাহাটীতে আছিলোঁ এইদিনটো হৈছিল তো এইটা বস্তু চাই ল'ব এই আগত যে মই দেখালোঁ আপোনাৰ এইটো ৱেবছাইট মই 23 ইয়ার্স থাকতে বনাইছিলে তো মনত আছে মই যেতিয়া আইটি কৰি আছিলোঁ আইটিত মই ৱেবছাইটটো খুলিছিলোঁ তেতিয়া বহুত বছৰ আগতে 23 ইয়ার্স চলে মোটামুটি কিমান হ'ল 5 ইয়ার্স মান আগতে আৰু 5 ইয়ার্স মান আগতে মই চাইছিলোঁ এইটো নতুনকৈ লঞ্চ হওঁতে তো মাইলষ্টন দিয়া আছে ইমানত কিমান আপোনাৰ ডেট আপোনাৰ কিমান বছৰ হ'ব মানে কিমান দিনত 500 ডেজ যেতিয়া আপোনাৰ বয়স হৈছে তেতিয়া কি ডেট আছে সেইটো দিয়া আছে এইবিলাক চাই ল'ব ওকে তো এইখিনি দিয়া আছে এইটো নেক্সটটো আপোনাৰ 5টা ৱেবছাইটটো দেখালোঁ কিন্তু এটা মই বোনাছ ৱেবছাইট দেখাওঁ এইটো মানে বহুত ইণ্টাৰেষ্টিং হয় চাই ল'ব তো এইটো আপোনাৰ হ'ল stop.cool তো এইটো আপুনি ওপেন কৰি ল'ব ওপেন কৰি ল'লে আপোনাৰ এইটো ইণ্টাৰফেচ আহিব ইয়াতে আপুনি ষ্টাৰ্টত ক্লিক কৰি দিয়ক ইয়াতে লিখা আছে stare at the center of the animation for 30 seconds then look away and around you মানে এইটো ক্লিক কৰাৰ লগে লগে মানে কি এটা পিকচাৰ এটা আহিব তাতে মই ষ্টেয়াৰ কৰি মানে কি চাব লাগিব চেণ্টাৰত চাব লাগিব আৰু তাৰ পাছত মই বেলেগ মানে এনভাইৰনমেণ্ট মানে বেলেগ যি ওচৰত যি আছে চালে হ'ল আৰু বেৰা আছে মানুহ আছে যি আছে বেলেগ ফালে চালে হ'ল মানে তো মই লেটছ গো কৰি দিম তো 30 সেকেন্ড কাউণ্ট ডাউন হৈ আছে ইয়াতে তো আপুনি মেইন চেণ্টাৰত চাই ৰাখক 30 সেকেন্ড চোৱাৰ পিছত আপুনি কি কয় বাহিৰত চাব লাগিব তো বেলেগ ফালে নাচাব এতিয়া জাষ্ট মানে আপুনি পিকচাৰটো ফ'কাছ কৰি থাকক চাই থাকক কি হয় কি নহয় তো জাষ্ট মানে চেণ্টাৰত একেবাৰে চাই থাকক য'ত মানে নাম্বাৰটো কাউণ্ট ডাউন হৈ আছে তো বেছি নাই আৰু আপোনাৰ 8 7 6 4 3 2 1 ভিডিও বাহিৰ হ'লে চাওক আচৰিত লাগে আপোনাৰ এই পিচ আই ইফেক্ট যেন লাগিছে ন মানে চব কিবা মুভ হৈ আছে কিবা আছে লাগিব মানে তো যদি আপোনাৰ লাগিছে তেনেহ'লে কমেণ্টত জনাওক কেনে লাগিছে তো আজিলৈ হ'ব তো নেক্সট আকৌ এনেকুৱা ৱেবছাইট বা এপৰ ইনফৰমেশ্যন মই দি থাকিম তো আপুনি এইবিলাকৰ যদি চাব যদি বিচাৰে ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ লাইক কৰিব এইবিলাক ছেম আপুনি মোবাইলতো চাব পাৰে মানে একে মানে ব্ৰাউজাৰত গৈ ৱেব পেজটো খুলিলে হ'ল যেনেকৈ ফেচবুক বা বেলেগ ৱেব পেজ খোলে তেনেকৈ অ'কে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'